মানে মন্দিৰ ত্ৰিশূলধাৰী মন্দিৰত ইয়াতে শৰাই দিয়া হ'ব যাবলৈ ওলাইছিলোঁ মানে নদী পাৰৰ পৰা এতিয়া মানে যাবলৈ ওলাইছিলোঁ তাতে বস্তু কেইটামান দেখিলোঁ এইকেইটা দেখিছে চাওকচোন বাঘৰ খোজ দেখিছিলোঁ কণ্টিনিউ কৰিব চাম তাকে আৰু 3 মাহ 3.5 মাহ 4 মাহলৈকে ভিডিঅ' নাহিব নমস্কাৰ বন্ধুসকল মই কাশ্যপ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 1.5 মাহ বন্ধুসকল 1.5 মাহ ধৰি মোৰ চেনেলত এটা ভিডিঅ' অহা নাই আৰু হয়তো কিয় অহা নাই ৰিজনটো মই আগৰ এটা চেনেল ডিলিট হোৱা ভিডিঅ'টোত কৈছিলোঁৱে আৰু আজিৰ ভিডিঅ'টো কম শেষত গৈ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ আৰু চাগে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গম পাই গৈছে ক'ত গৈ আছোঁ আৰু কম মই শেষলৈকে ভিডিঅ'টো মানে চাই থাকক ব্লগটো ষ্টাৰ্ট কৰোঁ নে কি কয় ব্লগটো ষ্টাৰ্ট কৰি কিনে যাওঁ দেখুৱাই যাওঁ আপোনালোকক গোটেইখিনি কি হয় কি নহয় আজি দিনটোত কি হয় কি নহয় সকলোখিনি দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মৰম দিব তাকে আশা কৰোঁ আৰু প্ৰায় এতিয়া বাজিছে 6টা আৰু মই উঠিছিলোঁ 5:15 মানতে উঠিলোঁ লগৰ এটা আহিছিলে অকণমান ওলাই তাৰপিছতে মোকো সি মাতষাৰ লগাই থৈ গ'ল ময়ো উঠিলোঁ উঠি কৰি কিনে দাঁত ব্ৰাছ কৰিলোঁ দাঁত ব্ৰাছ কৰি কিনে ভাবিলোঁ ব্লগটোকে ষ্টাৰ্ট কৰি দিওঁ আৰু হয়তো এতিয়া গা পা ধুই ওলাই কৰি মই 7টা মানত যাব লাগিব স্কুলত চ' তেতিয়াহ'লে মোৰ ভিডিঅ' যোনে যোনে নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অলপ চনত অন কৰি ল'ব আৰু ভাল লাগিলে লাইক কমেণ্টটো শ্বেয়াৰটো কৰি দিব আৰু নে কি কয় তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰক আজি যাতে ভালে ভালে আহি পাওঁহি আৰু নে কি কয় দে আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ব'লক এতিয়া ধুনীয়াকৈ একদম গা পা ধুই লওঁ আৰু খোৱা বোৱাটো চাগে খাই কৰি নাযাওঁ আকৌ তাতে গৈ পেলাই চাকি তাকি শৰাই চৰাই দি কৰি কিনে খোৱা হ'ব আৰু দিয়ক তেতিয়াহ'লে গা পা ধুই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ বাই এফালে আহি পাই গ'লহি এতিয়া আমি যাব লাগিব চ' বন্ধুসকল এতিয়া ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু গা পা ধুই কৰি আহি গ'লোঁ এফালে আছে জয়দীপ হাই কৰি দিয়া তাকে ইয়াক হয়তো আগৰ যোনটো চেনেল আছিল সেই তাৰ ভিডিঅ' বহুতকেইটাত সি মানে আছিলে আৰু এতিয়া যাব লাগিব আমি গোটেইখিনি কলেজতে নাহে মানে অলপ অ'ত উঠাবগৈ তেনেকৈ ৰখি থাকিব বুলি কৈছে ফাৰ্ষ্ট টাইম আমি কলেজত যাম তাৰপিছতে বস্তু উঠাম গাড়ী আহিব এতিয়া 7টা বাজি গ'ল এফালে আমাৰ স্কুল আৰু স্কুল আহি পালোহি স্কুলত কোনোৱে নাই অকল আছিল এফালে টিংকু লাষ্ট কৰিছা তুমি টিংকু আছিলে আৰু ছাৰ এজনৰ ঘৰত গৈ আছোঁ তাৰপৰাই বোলে গাড়ীত বস্তু উঠাব তাকে তালৈকে গৈ আছোঁ দে আৰু তেতিয়াহ'লে ন কি কয় গৈ থাকোঁ এফালে বস্তু মানে গাড়ীত উঠাব থৈ দিছে আৰু এফালে বাচন উলিয়াই থৈছে এফালে আহি পাই গ'লহি গাড়ী কি হ'ল বিচাৰো বহিবা এতিয়া স্কুলৰ ওচৰতে উঠি লৈছে অলপমান আৰু বেলেগত উঠিব ৰখাই দিলেই হ'ল দেখিছে নহয় আৰু কেনেকুৱা ভালে ন ভালে ভাল এয়া পাত্ৰন জি এছ হয়নে ন তোমাৰ টিপ টপ এতিয়া মানে অলপখিনি আহি পেলাই ইয়াতে স্কুলৰ ওচৰতে উঠি ল'লে আৰু এতিয়া গাড়ী ষ্টাৰ্ট দিব আৰু তাৰপিছত যাব লাগে এতিয়া আহি পালোহি ইয়াতে আৰু এইফালে চাওক এয়া এতিয়া সকলো আহিছে ওপৰলৈ এফালে বাট আছে যাব লাগে এতিয়া ওপৰত আৰু যাব লাগিব এতিয়া ওপৰলৈ গৈ আছোঁ বেছি দূৰ নাই পাম আৰু বেগত চব আহি আছে নেকি টিংকু কি কোৱা নহৈছে নেকি এতিয়া পাই গ'লোঁ ইয়াত আহি পেলাই আৰু গাড়ী লৈ আহিলে তলেদি আহিব পাৰি এফালে ভিউটো চাওক কি ধুনীয়া দেখিছে এতিয়া আহি পেলাই কামাখ্যা মন্দিৰ পালোহি আৰু ইয়াতে ৰখি আছোঁ সকলোখিনি আহিবলৈ দিছোঁ চ'
আমি আহি পাই গ'লো এয়া বোলে ভাগৰ লাগিছে মোৰ ইমানটা লগা নাই আৰু ইয়াৰ পৰা গৈ পেলাই মানে ব্ৰহ্মপুত্ৰখনৰ ভিউটো ধুনীয়া আহে ইয়াৰ পৰা চালে ফাৰ্ষ্ট টাইম আমি দৰ্শন কৰিম দৰ্শন কৰি কিনে ইয়াত যাম ভালকৈ ভিউটো দেখুৱাম আৰু মজা নে ধুনীয়া লাগিছে এতিয়া ব'লা আৰু দৰ্শন কৰিবলৈ যাওঁ নে হা এতিয়া চব ওপৰত গৈছে আৰু মই যাওঁ কিয় নোৱাৰিছা হা হা অঁ এতিয়া ফাৰ্ষ্ট টাইম ইয়াত দৰ্শন কৰিম দৰ্শন কৰি পেলাই দেখুৱাম আৰু এয়া হৈছে কামাখ্যা মন্দিৰ এইফালে চাকি দি আছে তাৰপিছতে ভিতৰত 5জন কৰি কিনে সোমাব লাগিব বন্ধুসকল এতিয়া মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এফালে আছে জয়দীপ এফালে আছে ভাৰ্গৱ মানে কমাই সোমাব দিছে মন্দিৰৰ ভিতৰত আৰু ভিডিঅ' কৰা নহ'লে মন্দিৰৰ ভিতৰত আৰু মই যে কৈছিলোঁ এইফালে ধুনীয়া ভিউ আহে চাওক না কি মজা ভিউ দেখিছে চাওক আৰু কি ধুনীয়া ভিউ এয়া ফটোশ্বুটো উঠি কৰি ওপৰৰ পৰা নামি আহিলোঁ আৰু দৰ্শন কৰিলোঁ আৰু এইফালে ফটোশ্বুটো উঠাই আছে DSLR লৈ আহিছে আৰু ইয়াৰ পৰা ভিউটো চাওক না কি জুই চাওক ভিউ চাওক এতিয়া মানে অলপ কিনি লৈছোঁ চিপছ ৰাতিপুৱা একো খাই অহা নাই ন দৰ্শন কৰিলোঁ দৰ্শন কৰি পেলাই চিপছ কিনি ল'লোঁ এতিয়া গাড়ীতে বহোঁ আৰু খাই লওঁ চব বলক আৰু এইফালে মজা নে মজা কোন ছাৰ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে এতিয়া দৰ্শন কৰি আহি পালোহি ইয়াতে মানে ইয়াতে Uniquevlogs আছে গাড়ী পাৰ্কিং কৰিছে আৰু এইফালে বনোৱা হ'ব আৰু এইফালে মন্দিৰ আছে এতিয়া আহিছোঁ ত্ৰিশূলধাৰী মন্দিৰত ইয়াতে শৰাই দিয়া হ'ব এয়া ত্ৰিশূলধাৰী মন্দিৰৰ পৰিৱেশ ধুনীয়া লাগিছে নে ধুনীয়া লাগিছে এতিয়া ইয়াতে শৰাই চৰাই দিয়া হ'ব পাহাৰ বগাই আছো মানে শৰাই কাম কৰি আছিলো ন সেইকাৰণে মানে ব্লগ বনাব পৰা নাই পাহাৰ বগাইছে যা ভালকে যোৱা ওৰে বাবা এতিয়া লাষ্টত মই আৰু এতিয়া আমি আহি গৈছোঁ ঘূৰো বাকী তুমি জয়দীপৰ দুখ এইফালে এতিয়া ওপৰলৈ গৈয়ে আছো উঠি ব'লা এতিয়া ব'লা চাওক ইমান ডাঙৰ শিল ইয়াৰ ভিতৰতে আছে মন্দিৰটো কি কোৱা কেনেকুৱা লাগিছে ইয়াত ফিলটো কোৱা কেনেকুৱা লাগিছে বঢ়িয়া নে একদম মজা লাগিছে আৰু ইয়াৰ পৰা ভিউটো চাওক পুৰা পাহাৰ এতিয়া আৰু ওপৰৰ পৰা নামিছো মানে চিঞৰি আছে আমাক লাহে লাহে আহিবা দেই এতিয়া তলত যাব লাগিব মানে খাদ্য চাদ্য বনাই আছে ন জয়দীপক মানে চিঞৰি আছিলে আমাকো চিঞৰি আছিলে তাৰপিছতে সি মানে মই আছো বুলি কৈ পেলাই আমাক বচাই দিলে এতিয়া আমি তলত যাওঁ এইটো জয়দীপ এইটো তাকে এতিয়া আমি তলত যাওঁ ব'লক এতিয়া ওপৰৰ পৰা নামি আহিলোঁ এতিয়া মানে নদী পাৰত যাম আৰু ভিউটো চাম নদী পাৰত যাব পাৰিম মানুহ এই নোৱাৰি ৰাস্তাই যাব লাগিব এইফালেদি এতিয়া যাওঁ আৰু ব'লক দেখুৱাম ব'লক চাই থাকক ভিডিঅ'টো খাদ্য বনোৱা হৈ আছে আৰু সেইফালে চব গাড়ীৰ ভিতৰত বহি আছে আৰু ৰেষ্ট কোনো মতে ওলাই আহিব পাৰিছো এতিয়া কি খবৰ তোমাৰ বোলে বহুত দুখ কোৱা ব্লগাৰৰ লগত আহিছে লেভেল বোলে আৰু এইফালেতো ভিউ ক'বই নালাগে দেখুৱাম ব'লক
চাওক ভিউটো চাওক আৰু এই গ'ল দেখিছে আমাৰ লগতে আহা চব প্ৰথমতে আহি গ'ল আমি এতিয়া আহিছোঁ দেখিছে আমাৰ চব লগৰ আহি গ'ল আমি চব লাষ্টত আহি আছোঁ এতিয়াও আপোনালোকে ভিউ উপভোগ কৰক এতিয়া চাওক না কি ধুনীয়া ভিউ কি কম আৰু চাওক আৰু ভিউৱে চাওক আৰু জয়দীপ এফালে আহা ব্ৰহ্মপুত্ৰত নামিছোঁ কি ক'ত নামিছা অঁ তাকে আৰু কি মজা ভিউ আৰু পানীটো যে বম ঠাণ্ডা পানী কেনেকুৱা তুমি নামিলা পানীত ক'লা হৈ আছা এইফালে আহা অ' ববি এফালে আহা কি মজা চাওক আহিছে আমাৰ কলেজৰ GS কি বোলে দেখাৰ কথা কৈছোঁ চ' মানুহৰ জীৱনত ভাল দিন আৰু বেয়া দিন বহুতে আহে কিন্তু মানুহৰ বেয়া দিনবিলাকতো মানুহ মানে ষ্ট্ৰং হৈ থাকিব লাগে তেতিয়া মানে সেই আৰু বুজি লওক আপোনালোকে হয়নে নহয় এনজয় মেইন মানুহৰ ভাল দিনো আহে বেয়া দিনো আহে ভাল দিনবিলাকততো ভালেই আৰু বেয়া দিনবিলাকত মানে আখৈ দিব নালাগে আৰু বেমাৰক যেনেকৈ আখৈ দিব নালাগে তেনেকুৱাই আৰু বেয়া দিনবিলাকতো মানে ষ্ট্ৰং হৈ থাকিব লাগে মানুহ আৰু এতিয়া কাষে কাষে ঘূৰিলোঁ শিলৰ ওপৰতো অলপ বহিলোঁ মন চন বেয়া আছিলে ইয়াত আহি ভাল হ'ল হয়নে নহয় নে কি কোৱা বেয়া আছিলে নাই মন এতিয়া ভাল হ'ল ভাল নহয় কিন্তু ঠিক ঠাক আৰু ভাল লাগিছে হেই কৰচোন বন্ধুসকল ধুনীয়া লাগিছে ইয়াত আহি আৰু আপোনালোকো আহিব ইয়াত একদম ধুনীয়া পিকনিক প্লেচ ধুনীয়া একদম খানা চানা বনাই কৰি ইয়াতে খাব পাৰিব আৰু এনেকুৱাতো বা পালে আৰু কি নালাগে আৰু ফটো আৰু ভিডিঅ' বনাবলে ভাইটি লাগে সেইটো কামত বেছি ভাল আৰু চাওক ভিউটো চাওক আপোনালোকক অথনিৰ পৰা দেখুৱাই আছোঁ ভিউ আৰু কিমাননো ভিউ দেখুৱাম আৰু যাবলৈ ওলাইছিলোঁ মানে নদী পাৰৰ পৰা এতিয়া মানে যাবলৈ ওলাইছিলোঁ তাতে বস্তু কেইটামান দেখিলোঁ এইকেইটা দেখিছে চাওকচোন বাঘৰ খোজ দেখিছে সেইটো এটা আৰু এইটো এটা এয়া দেখিছে বাঘৰ খোজ দেখিছে আৰু এইটো মানে কি হয় সন্ধিয়া সময়ত চাগে পানী খাবলৈ ওলাই আহে ন এইবিলাক ওচৰত দেখিছে কি ডাঙৰ ডাঙৰ খোজ পৰি আছে এয়া দেখিছে এয়া চাওক এয়া দেখিছে পূৰা একদম এনেকৈ লাইনটো আছে পানী খাবলৈ ওলাই আহে আৰু ইয়াতে পানী খায় এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ মানে আজিতো আমি মা কামাখ্যা মন্দিৰত আহিছোঁ ন ভাই আৰু এইটো কি মন্দিৰ আছিলে ত্ৰিশূলধাৰী মন্দিৰত আহিছোঁ চ' কামাখ্যা মন্দিৰ মানে কেনেকুৱা কি হৈছিল সতীৰ বা কিবা অংশ ইয়াত পৰা বুলি কয় ই মানে গোটেইখিনি অকণমান জানে আৰু সি কৈ দিব হয় মানে ইয়াত কি হৈছিলে যেতিয়া আমি সকলোৱে পাইছোঁ আমাৰ অসমৰ পুৰণি নামটো আছিলে প্ৰাগজ্যোতিষপুৰত যেতিয়া মহাদেৱ মানে সতীৰ যিটো আপোনাৰ মূৰ অংশটো যেতিয়া পৰিছিলে বহুতে তাত নীলাচল পাহাৰত মানে পৰিছিলে তাতে কামাখ্যা মন্দিৰ বনিছিলে আৰু এনেকুৱা ইয়াৰ মানে মানুহ ওচৰ পাছৰ মানুহখিনি এটা জনবিশ্বাস আছে যে এইখিনি জেগাতে বোলে সতীৰ মানে দেহৰ মানে এটা অংগ পৰিছিলে এই অংগটো মানে ব্ৰহ্মপুত্ৰৰ কাষতে পৰিছিলে মানে উত্তৰ পাৰৰ এইফালে পৰিছিলে তো সেইকাৰণে মানে এইখিনি মানে মা কামাখ্যাৰ মানে এটা অদ্ভুত শক্তি এটা আছে বুলি কয় মানুহে সেইকাৰণে ইয়াৰখিনি নাম মানে কামাখ্যা মন্দিৰটো হৈছে সেইটো কাৰণে মানে ইয়াতে স্থাপন কৰা হৈছে ন তাকে আৰু সেয়াই অলপ থুলমূলকৈ ক'বলৈ বিচাৰিলোঁ আৰু এই ষ্টেজ খটখটিকেইটা কিমান আছে খটখটিটো এতিয়া আমি গন্তি কৰা নাই গৈছোঁ কিন্তু বহুত আছে কিন্তু আছে 100 ওপৰতে থাকিব আৰু বহুত সংখ্যক জুৰি আছে আৰু বহুত ব্ৰহ্মপুত্ৰ মানে পাহাৰৰ ওপৰৰ পৰা বৈ অহা ন বহুত জুৰি আছে আমি এতিয়া ইয়াৰ পৰা মানে আমি এইফালে বহুত দূৰলৈকে গ'লোঁ ন সেইফালে তাৰলৈকে গ'লোঁ বহুত জুৰি আৰু কি ক'ব এতিয়া মই আৰু আজি কাশ্যপৰ চেনেলটোৰ যোগেদি এষাৰ কথা ক'ব খুজিছোঁ আমি যে এতিয়া আমাৰ অসমৰ বহুতো পৰ্যটন ক্ষেত্ৰ আছে এতিয়া চাওক এতিয়া আমি আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত যিটো আমাৰ ত্ৰিশূলধাৰী মন্দিৰলৈ আহিছোঁ আমাৰ মানে এটা শিক্ষামূলক ভৱনৰ নিচিনাই হ'ব শিক্ষামূলক ভৱনতে আহিছোঁ এতিয়া আমি আহি দেখিলোঁ ইমান আৱৰ্জনা চাওক কদৰ্যময় পৰিৱেশ চাৰিওফালে তেজপাত কলহ ইমান মানে বহুত মানে পূজা সামগ্ৰী হ'লেও খোৱা বোৱা গিলাচ গোটেইখিনি কৰি আছে এনেকুৱা কৰিব নালাগে আচলতে ইয়াক কৰিলে আমাৰ প্ৰকৃতিৰ ধ্বংস হয় আৰু তাকে আপোনালোকে এনেকুৱা মানে
আমি এইটোৱে বিচাৰিছোঁ যে প্ৰকৃতি ধ্বংস কৰিব নালাগে আৰু যাতে যিমান পাৰে আপোনালোকে এই নদী কাষৰ আৱৰ্জনাবিলাক মানে পৰ্যটন স্থানবিলাক যাতে আপোনালোকে লেতেৰা নকৰে। আপোনাৰ চেনেল যদি এইটোৱে মই ক'ব মানে সি এইটোকে কৈছে আৰু যে ইয়াতে বহুত জাবৰ জোঁথৰ পেলাই থোৱা আছে ন, সেইটো আপোনালোকে নকৰিব। ইয়াত আহিছে, ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত গছ গছনি আছে, পাহাৰ আছে, আপোনালোকে ইয়াতে ধুনীয়াকৈ আহক, পিকনিক খাওক, এনজয় কৰক, সেইখিনি আৰু ন। তো এতিয়া ব'লক ডাইৰেক্ট তাত যাওঁ য'ত গাড়ী মানে ৰখাইছে, ব'লক। কৈছিলোঁ যে তাত খটখটি কেইটা আছে মানে কামাখ্যা মন্দিৰত, তাত আছে 229টা খটখটি আছে, হয়নে নহয়? कौन है ये लोग? कहाँ से आते हैं? 1 2 3 4 একো নকওঁ। বাহ কিয় বাদ হে, কিয় ডাইলগ মৰা হয় না। 1 hour later. এতিয়া খোৱা বোৱা কৰি আহিলোঁ, আকৌ এতিয়া আহিছোঁ পাহাৰ বগাব, নে কি কোৱা? আহি যোৱা এইফালে, এইটো ৰাস্তা। এতিয়া আহিছোঁ পাহাৰ বগাব, আহি আছে কেইটামানতো গ'লেই আগত। ব'লক গৈ থাকোঁ, অলপমান উঠোঁ আৰু তাৰপিছত আকৌ নামি আহিম। পাৰিছানে নাই? উত্তৰি ডাঙৰ ডাঙৰ পাইছোঁ একদম। চক পৰিছে, চক পৰিছে, চক। ইয়াৰ পাহাৰ বগাইছে। এয়া আধালৈকে উঠিব নোৱাৰা হ'ল। মইতো ভাই গৈ থাকিম। কি হৈছে, কি হৈছে তোমালোকৰ? আৰু অলপমান উঠিব লাগিব। ফোনটো মই লৈ লওঁ, আহি যোৱা। চাওক না গোটেই চেগুন গছ। ऐसे करना पड़ेगा और ऐसे ऐसे स्पीड जाना पड़ेगा, ऐसे ऐसे स्पीड जाके यहाँ पर ऐसे करना पड़ेगा। ऐसे भैया একো নকওঁ, আপোনালোকে জাষ্ট চাই যাওক খালি আৰু পাহাৰ বগোৱা ন, নে কি কোৱা? অৱস্থা পঢ়িলে এয়া অৱস্থা পাহাৰ বগাই। মোবাইল ইমান ভাষা লগা নাই, কিন্তু এইফালে শিল হাতত মানুহ গতি আহি পেলাই ডাঙৰ ডাঙৰ শিলকেইটাৰ ওচৰত পাইছোহি। আৰু যদি যোৱা নেকি যায়গে টিংকু, অ টিংকু ৰুক যা। তুমি কি কৰিছা? কি কৰিবা? তুমি কি কৰিছা? মোৰ কথা ভাবিছে, দেখিছে? বাপৰে এছে কৰকে এছে জানা পৰেগা। এতিয়া মই পুৰা শিল এটাৰ ওপৰত উঠি আহিলোঁ, এফালেদি উঠি আহিছোঁ শিলৰ ওপৰত। এফালেদি দেখিছা, ইয়াদি উঠি আহিছোঁ আৰু বম ভাগৰ লাগিছে, কৈছোঁ নেকি? বম ভাগৰ লাগিছোঁ। আৰু এতিয়া আহি পেলাই শিলটোৰ ওপৰত অলপমান বহিছোঁ। তাকে আপোনালোকক কৈছিলোঁ যে মোৰ চেনেলটোত হয়তো আৰু 3-4 মাহমান ভিডিঅ' নাহিব, সেই কথাটো এতিয়াই কৈ দিছোঁ। হয়তো মানে মোৰ এক্সাম আহি আছে। আপোনালোকে আগত যোনটো মোৰ আগৰ চেনেলটো ডিলিট হৈছিলে, সেই ভিডিঅ'টো আপোনালোকে মানে ভিডিঅ' ডিলিট হোৱা যোনটো মানে চেনেল ডিলিট হোৱা ভিডিঅ' বনাইছিলোঁ, এই চেনেলটো প্ৰথম ভিডিঅ', তাতে মই কৈছিলোঁ যে মই আৰু বেছিদিন ভিডিঅ' দিব নোৱাৰিম, আৰু সেইকাৰণে মই 4 মাহ বা 3.5 মাহমান ভিডিঅ' দিব নোৱাৰিম। চ' এইটোৱে হয়তো এই 3-4 মাহৰ কাৰণে লাষ্ট ভিডিঅ'। চ' তাৰপিছৰ পৰা কণ্টিনিউ ভিডিঅ' দিব ট্ৰাই কৰিম। তো তাকে আৰু এতিয়া যাম তলত গৈ পেলাই বাচন চাচন ধুব লাগিব, ধুই কৰি কিনে গাড়ীত উঠি আৰু ডাইৰেক্ট ঘৰত। তো ব'লক শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই যাওক, ব'লক। সেইকণ সময়তে আৰু এটা কথা কৈ দিওঁ, মোৰ লগৰ এটা ফ্ৰী ফায়াৰ একাউণ্ট এটা আছে, তাৰ
মানে 1 লাখমান টকা ওপৰত খৰচা কৰিছে আৰু MP14 মেক্স আছে চ' বহুত কালেকশ্যন আছে আপোনালোকে কোনোবাই যদি লয় মানে যদি কাৰোবাক ফিফাৰ আইডি লাগে মোৰ ভিডিঅ' যিমানখিনি চাই আপোনালোকে মোৰ কমেণ্ট লিষ্টত মানে নাম্বাৰ এটা দি দিম বা ডিছক্ৰিপশ্যনত নাম্বাৰ এটা দি দিম তাতে কণ্টেক্ট কৰি পেলাই ইমানো দাম নালাগে খুব বেছি 6000 বা 7000 টকাত বেচিব আৰু যদি আপোনালোকে লয় তেতিয়াহ'লে ল'ব পাৰিব তাকে আৰু কথাটো ক'লোঁ আপোনালোকে যদি লাগে কণ্টেক্ট কৰিব বেছি সময় কৰিব নোৱাৰি তাতে যাওঁ নহ'লে বিচাৰি ফুৰিব তো ইয়াৰ পৰা নামিছোঁ আৰু কি হয় মোৰ আগৰ চেনেলটো ডিলিট হৈ যোৱাৰ পৰা মানে ইমান তেনেকৈ ভিডিঅ' দিবলৈ মন নোযোৱা মানে অকণমান ইম'চনেল যে 2000 ছাবস্ক্ৰাইবাৰ ইমান কষ্ট কৰি কৰিছিলোঁ আৰু চেনেলটো ডিলিট হৈ গৈছিলে ষ্ট্ৰিক কৰি তাকো মানুহৰ জীৱনত মই কৈছোঁৱে বেয়া দিন ভাল দিন আহে তাকে বেয়া দিনবিলাক ইগন'ৰ কৰি মানে ষ্ট্ৰং হৈ থাকিব লাগে আখৈ দিব নালাগে চ' সেইখিনি আৰু এইটো চেনেলতে মই ভিডিঅ' কণ্টিনিউ কৰিব চাম তাকে আৰু 3 মাহ 3.5 মাহ 4 মাহলৈকে ভিডিঅ' নাহিব সেইটোৱে আৰু কোৱালিটি ইমান ভাল নহয় ভাল ফোন এটা কিনি লওঁ তাৰপিছত ৰেগুলাৰ ব্লগ এৰিম আপোনালোকৰ কাৰণে আপোনালোকে চাব মৰম দিব বুলি আশা থাকিলে আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব তাকে মই ইমান দিনত 1.5 মাহ 2 মাহ তেনেকুৱাই হ'ল মোৰ হিচাপ নাই মই ইমান দিন হ'ল ব্লগ দিব পৰা নাই আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰিব যাতে ভাল লাগে আৰু ফোন কৰিছে এতিয়া গাড়ীৰ ওচৰত যাব লাগে যাব হৈ গৈছে বোলে বেছি সময় নাথাকোঁ নহ'লে বকনি খাম ব'লক আৰু চব এয়া তলত নামি গৈছে চাওক আৰু উঠিবানে আৰু উঠিবা পাহাৰত বগাবা ন নবগা চাওক পুৰা ভৰি মানে একদম গেল ফাটি গ'ল উঠাত নাই পাহাৰত ভৰি অৱস্থা গেল আমি গ'লো পুৰা আৰু এতিয়া গাড়ী ষ্টাৰ্ট দি ৰাখিছে তাতে বহিম আৰু টোপনি মাৰি ঘৰলৈ যাম নে কি কোৱা না কি কোৱা নাচি যাবা নাচি ঘৰত পাম আৰু বকনি খাম আজি বাচন ধুবলৈ ৰখাইছিলে আমি পাহাৰৰ ওপৰত উঠিবলৈ গৈছোঁ সেয়া পাহাৰৰ ওপৰত উঠি অকণমান এৰালিম একো নাই হৈ থাকে নহয় এইবিলাক এটা 3 লুটি খাইছে আৰু 3 লুটি খাইছে মানে 3টাই ধৰি আনিছে মোৰ ভৰি এৰাইছে হৈ যায় আৰু এইবিলাক পাহাৰত উঠিলে নে কি কয় তো এতিয়া যাওঁ আৰু ব'লক ভয় গৰুলেও ভয় ভিডিঅ'টো ইমানেই আছিলে আৰু আজি ফটো উঠিলোঁ আৰু আপোনালোককো দেখুৱালোঁ চ' কেনেকুৱা পালে ভিডিঅ'টো চাই এটা কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইবটো কৰি দিব তো আজি ভাল লাগিল আৰু তো আপোনালোকেও ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব তো আজিলৈ আহিছোঁ বাই সুখত থাকক আৰু হাঁহি থাকক